কিবা কবা জুমন কিবা কবা নেকি কিবা কবা কেমেৰালৈ চাই আছা কিবা কবা আজি জুমনৰ কিমান দিন হ'ল 18 দিন ন আজি জুমনৰ জন্ম হোৱা 18 দিন হ'ল ন জুমন এমাহ হ'বগে আৰু এনেকে ন জুমন আজি জুমনৰ 18 দিন হ'ল জন্ম হোৱা ন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে নিশ্চয় জুমনৰ জন্মৰ ভিডিঅ'টো দেখিছে আৰু এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ মই জুমন জন্ম হোৱাৰ আগত চেকআপত গৈছিলোঁ তাৰে কিছুমান ক্লিপ অলপকৈ মই ভিডিঅ' আকাৰে কৰি থৈছিলোঁ আৰু সেইখিনিকে আজি আপোনালোকক দেখাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে ব'লক ভিডিঅ'টোতে আগবাঢ়ো মই কি ক'ম মই ড্ৰাইভ কৰিছোঁ মই নকওঁ এতিয়া একো তুমি কোৱা যি ক'ম আকৌ আহিছোঁ বহু দিনৰ মূৰত এটা ভিডিঅ'লৈ কিয় ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকে আগৰ ভিডিঅ'টো চাই গম পাইছেই চাগে এতিয়া আমি দুজনে গৈ আছোঁ এতিয়া মেডিকেলত চেকআপ আছে অলপ আৰু আগৰ ক্লিপবিলাক লগাই দিম বাৰু আগৰবিলাকো চাব আৰু আজিকালি ভিডিঅ' বনাবলৈ ইমান মন নাযায় এলাহ লাগি থাকে সেই আহি আছোঁ আৰু দুজনে আৰু ভিডিঅ' নবনাই মই ক'বলৈ পাহৰিছোঁ হয় আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণটো কি তুমি কৈ দিবা পিছত লিখি দিবা ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'বিলাক চাই আপোনালোকে গম পাবই কি কাৰণে দিব পৰা নাই সেই আৰু ইয়াৰ পিছৰ পৰা আৰু কণ্টিনিউ ভিডিঅ' দিম চেষ্টা কৰিবা চেষ্টা কৰিম গতিকে আপোনালোকে চাই যাব আৰু আগৰ ক্লিপবিলাক লগাই দিম আপোনালোকে চাই যাব কি কাৰণে দিব পৰা নাই এনেও এই ভিডিঅ'টোতে গম পাব আপোনালোকে গতিকে চাই থাকক এয়া আমি আহি পালোহি এইখন চিলভাৰ ক্ৰেষ্ট হস্পিটেল ইয়াতে মোৰ চেকআপবিলাক কৰোৱা হৈছে আগতে বেলেগত কৰিছিলোঁ এতিয়া বৰ্তমান লখিমপুৰ ইয়াতে কৰোৱা হৈছে সেয়াই আৰু মেমৰি হিচাপে ৰাখি থৈ দিছোঁ ওজন কিমান 61 কিমান 61 61 কংগ্ৰেচুলেশ্যন তুমি মোতছে বাঢ়ি গৈ আছে ওজনত আৰু আহিব মোটি লাগিছে Hey guys, সেইদিনা আপোনালোকক দেখাইছিলোঁ যে মেডিকেলত আহিছোঁ বুলি কিন্তু কি হ'ল সেইদিনা ডক্টৰ নাছিলে আনফৰ্চুনেটলি মানে পৰহি কথা সেইটো তাৰপিছতে ডক্টৰ ডিব্ৰুগড়ত কিবা ইমাৰ্জেঞ্চি কেছত যাব লগা হৈছিলে গতিকে আজি আকৌ আমি আহিব লগা হ'ল গতিকে দেখালোঁ ডক্টৰৰ তাত তাৰপিছতে এতিয়া গৈ আছোঁ এভৰিথিংছ গুড এতিয়া ভোক লাগিছে অলপ কিবা খাওঁ বুলি ভাবিছোঁ গতিকে চাই থাকিব আপোনালোকে তুমি কিবা ক'বা মই কি ক'ম ৰাইজে আশীৰ্বাদ কৰিব আমাক উই আৰ আপোনালোকে প্ৰথমতে ক'লোঁ থ্ৰুৱেদি যে উই আৰ এবাউট টু বি মম এণ্ড ডেড চ' সেইটোৱে আৰু
যাতে চবখিনি যাতে ভালে ভালে হৈ যায় ভগৱান আশীৰ্বাদত ইটছ উই হেভ মানে কি এখেতে কমপ্লিট কৰিছে 6 months চি ইজ প্ৰেগনেণ্ট ফৰ আমি আৰু কিন্তু আজিকালি নহয় উই আৰ প্ৰেগনেণ্ট বুলি কৈ দিলে মানুহ মিম বনাই পেলাই চ' একজেক্টলি উই আৰ প্ৰেগনেণ্ট মানে কি উই মানে আমি দুজনে মানে মাদাৰ ফাদাৰ হ'ব লৈছোঁ ন চ' এইটোকে উই বুলি কৈ পায় আৰু চ' সেইটো নহয় চি হেজ কমপ্লিটেড 6 months অফ প্ৰেগনেঞ্চি আৰু অহাকালি 7 month হ'ব চ' উই ৱে অন ৰুটিন চেকআপ এট লখিমপুৰ নেক্সট চেকআপটো আমি কেতিয়া আহিব লাগে সেইটো আপোনাক দেখুৱাই থাকিম আমি আচলতে ভিডিঅ'টো কৰিছোঁ মানে অলপ মেমৰি হিচাপে যাতে থাকি যায় আৰু যিহেতু প্ৰথম সেইটো কাৰণে ভিডিঅ'টো অলপ এনেকৈ কৰি থৈছোঁ যাতে পিছতো চাব পাৰোঁ গতিকে সেয়া আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু চাই থাকিব কেতিয়া মাতিছে 4 দিনৰ মূৰে কল দি থাকিব আছে পিছত নেক্সট কেতিয়া মাতিছে এয়া আমি জাষ্ট মেডিকেলৰ পৰা আহি আছোঁ আজি ছ'ন'গ্ৰাফি কৰিলোঁ তাৰপিছতে ডক্টৰ ভিজিট কৰিলোঁ 9 monthৰ আৰু এয়া মিষ্টাৰ ৰখৰাজ মিয়া গাড়ী চলাই আছে আহি আছোঁ ৰ'দটো পূৰা চকুতে পৰিছে একদম ৰাতিপুৱাই খাই অহাটো মানে অলপ কিবা খাই লওঁগৈ আৰু মোৰ মুখখন ফুটবল গোল হৈ গৈছে পূৰা বাকী আৰু আপোনালোকক চাই থাকিব একদম ভিডিঅ'টো মানে ষ্টাৰ্টিঙৰ পৰা কৰি আছোঁ যিহেতু ফাৰ্ষ্ট চেকআপৰ পৰা তেনেকৈ দিম ভিডিঅ'টো গতিকে চাই থাকিব আপোনালোকে এতিয়া কিবা এটা খাই লওঁগৈ আৰু তুমি কিবা ক'বা মই একো নকওঁ মই অকণমান চিন্তাত পৰি গৈছোঁ এতিয়া সেয়াই আৰু ডক্টৰে ক'লে যে 2 weeks এটা মেক্স প্ৰথম মানে ফাৰ্ষ্ট টাইম বাপেক হ'বতো সেইকাৰণে চিন্তা কৰি আছে ফাৰ্ষ্ট মানে প্ৰথমবাৰ ফাৰ্ষ্ট বেবী যে সেইকাৰণে অকণমান টেনশ্যন হৈ যায় আৰু টেনশ্যন হৈ গৈছে অভিজ্ঞতা ফাৰ্ষ্ট অভিজ্ঞতা ফাৰ্ষ্ট মানে ফাৰ্ষ্ট প্ৰথমবাৰ ঠিক আছে চাই আপোনালোকে থাকিব। চাই যাব মই যিহেতু ভিডিঅ'টো মানে একদম ষ্টাৰ্টিঙৰ পৰা কৰি আছোঁ ফাৰ্ষ্ট চেকআপৰ পৰা মানে লাষ্টলৈকে কৰিম বুলি ভাবিছোঁ গতিকে চাই থাকিব বাই বাই গাড়ী কি বাট হস্পিটেলৰ পৰা অহাৰ পিছত এইটো আমাৰ খানা এইফালে চাবলৈ আহিছে বেয়া নাপাব মই দেখাইছোঁ মোৰ ৰিয়েলিটি চেক এইটো ইয়ালৈকে আহে ন কি ঘুমাম চাব তোমালোকে এইখিনি ডিফাৰেঞ্চ যাদু হৈ বোলে যাদু মেজিক খাই বৈ ফিনিছ যিমান ভোক লাগি আছিলে খাই দিলোঁ আৰু এতিয়া মই খাই আছোঁ লাহে লাহে এতিয়া ঘৰত যাম আৰু হৈছেগৈ আৰু খাই মানে ৰাতিপুৱাই খাই অহাটো সেইটো কাৰণে ডক্টৰৰ ওচৰৰ পৰা আহি খাই দিলোঁ আৰু চাই থাকিব আপোনালোকে আধা মৰা শুনিলোঁ খোৱা আধা খোৱা একো নহয় ভিডিঅ' বন্ধ কৰি দিয়া